হেল্ল', ক'ত আছ? আছো এনেই ক এনেই থকাৰ কথা সোধা নাই নহয়, ক'ত আছ সেইটো সুধিছো। এনেই অলপ ওলাই আহিলোঁ তই ক'ত আছ? কি ওলাই আহিলো? মানে লগৰ এটা ওচৰলৈ আহিছোঁ। সেইটো কথা, হ'ব দে। কি হ'ল আকৌ তোৰ? মই লগ ধৰিলেতো তোৰ যাবলৈ সময় নহয়, তাৰ কাৰণেহে বহুত টাইম আছে তোৰ লগত। আৰে বাবা, সি মাতিলে সেইকাৰণেহে আহিব লগা হ'ল। হ'ব বুজিলো। নাই বুজা, তই খং কৰিছ। নাই কৰা খং, কিন্তু কি জান, কেতিয়াবা মই কনফিউজ হৈ যাওঁ যে তই মোক ভাল পাৱ নে তাক। কি যে হ'ব দেই তোৰ, যি টি কৈ থাক তই। কি? এতিয়া মানে মইহে যি টি কৈ থকা হলো। হ'ব দে, চব বুজিলো। ঐ, মই তেনেকৈ কেতিয়া ক'লো অ', ভুল বুজিছ তই। এতিয়া মইহে বুজি নোপোৱা হলো নে? ঐ, তই মোৰ মূৰটো কিয় বেয়া কৰি আছ বা? আজিকালি মই তোৰ মূৰহে বেয়া কৰো। আচলতে কি জান, ভুল মোৰ, তোক ভাল পোৱাটোৱে মোৰ ভুল। এনে তোৰ লগত মই লাগি থকাটো মোৰ ভুল। শুন ছোৱালী, মই তোক বেয়া নাপাওঁ, তোকে ভাল পাওঁ, বহুত ভাল পাওঁ। তোৰ কাৰণে মোৰ লগত বহুত টাইম আছে। অকণমান কথাত খং কিয় কৰ বাৰু তই? আগতে মোক নাপালে মৰি যাম বুলি কোৱা ল'ৰাটোৰ কাৰণে আজি মই কামোৰ। মোৰ মানে একো ভেলুৱে নাই তোৰ লাইফত। আকৌ ভুল বুজিছ তই। মই ভাল পাওঁ তোক, তই নহ'লে নোৱাৰো থাকিব। বহুত ভেলু আছে মোৰ লাইফত তোৰ। তই মোৰ কাৰণে চব হয়, চিম্পুলকৈ ক'ব গ'লে এভৰিথিং। বুজিলি? সঁচা? একদম 100%, বুজিলি এতিয়া? তেতিয়া চৰি ক। বাবা চৰি, আই লাভ ইউ। লাভ ইউ টু। এতিয়া সোনকালে ঘৰত যা। অ'কে মোৰ মা, গৈছোঁ। বাই। বাই, পাগলি।